ঘৰলৈ আহি প্ৰথমটো ৰাতিপুৱা আৰম্ভ কৰিলোঁ এনেকৈ, মানে গোটেইখিনিৰ লগত মেগী পাৰ্টি। আজি আকৌ একদম ডাঙৰ মিছন হাতত লোৱা হৈছে, মানে ৰাইজে হেনো পিছফালে টেঙা খাব পথাৰত। দেউতাক ক'লোঁ টেঙা পাৰি দিয়া, দেউতাইও দেৰি নকৰি ধুনীয়াকৈ পাৰি দিলে 4টা টেঙা। এয়া উঠি গৈছে গছ বগাই ওপৰলৈ, দেখিছেনে বাৰু কেইবাটাও টেঙা লাগি আছে। ডাঙৰ ডাঙৰ টেঙাকেইটা পাৰি দিবলৈ ক'লোঁ, এটা আকৌ পাৰি দিলে তললৈ দলিয়াই। পিছে ময়ো কেছ ধৰিব পাৰিলোঁ দেই, কেছ ধৰিব পাৰি মোৰ কি আনন্দ। এয়া দেখিছেনে বাৰু টেঙাকেইটা তাহাঁতৰ হাতত দিলোঁ, ব'ল বোলো যাওঁ। মই আকৌ আহিলোঁ কলপাত কাটিবলৈ। আমি ওলালোঁ কলপাত হাতলৈ টেঙা খাবলৈ। এই পিছে ভাইটি উঠি আছে গছৰ ওপৰত, মানে খৰি কাটি আছে মেজি সাজিবলৈ। আমাৰ বোলে মিকুও টেঙা খাব দেই। আমি সকলো আহি পেলাই পালোহি পথাৰ। পিছফালে মায়ে ধান ৰদাই আছিলে। এয়া মই আৰম্ভ কৰিলোঁ টেঙাটো বখলিয়াবলৈ, মানে কাটিবলৈ। এয়া কাটি মেলি ধুনীয়াকৈ ফুটাবোৰ উলিয়াই লৈছোঁ আৰু এতিয়া নিমখ জলকীয়া সানি আমি পিছে খাওঁ দেই। লগতে সকলোলৈকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আকৌ লগ পাম এনেকুৱা এটা মিনি ব্লগত। বাই বাই।